হেল্ল' এভৰিৱান, আজিৰ পৰা আমি আমাৰ মস্তিকি পাঠশালা চেনেলটোত বিজ্ঞানৰ ক্লাছ কৰাৰ আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি বিজ্ঞানৰ চেপ্টাৰকেইটা 3টা পাৰ্টত ভাগ কৰি ল'ম: ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি। আমি ষ্টাৰ্ট কৰিম ফিজিক্সৰ পৰা। চ' আজিৰ চেপ্টাৰটো হৈছে পোহৰ, প্ৰতিফলন এণ্ড প্ৰতিসৰণ। ইয়াতে 3টা বস্তু আছে। প্ৰথম বস্তুটো হৈছে পোহৰ, দ্বিতীয়টো হৈছে প্ৰতিফলন, তৃতীয়টো হৈছে প্ৰতিসৰণ। তো ফাৰ্ষ্টতে আমি গম পাব লাগিব পোহৰ কি হয়, প্ৰতিফলন কি হয় আৰু প্ৰতিসৰণ কি হয়। আমাক যদি কোনোবাই সোধে পোহৰ কি হয়, একদম চিম্পলি পোহৰ হৈছে দ্য ফৰ্ম অফ এনাৰ্জি, মানে শক্তিৰ এটা ৰূপ হয় পোহৰ। ঠিক আছে। তো পোহৰ হৈছে বিদ্যুৎ চুম্বকীয় বিকিৰণ, যাৰ সহায়ত আমি বস্তু দেখা পাওঁ। দ্বিতীয় বস্তুটো হৈছে প্ৰতিফলন। প্ৰতিফলন মানে কি বুজি পাওঁ আমি? মানে কিবা এটা বস্তু ক'ৰবাত খুন্দা খাই ঘূৰি অহাটোকে আমি প্ৰতিফলন বুলি কওঁ। যেনেকৈ আমি যদি এটা ৰবৰৰ বল এখন ৱালত মাৰি দিওঁ, বলটো ৱালত খুন্দা খাই সি আকৌ ঘূৰি আহিব। ডেটছ কল প্ৰতিফলন। 3 নম্বৰ বস্তু হৈছে প্ৰতিসৰণ। প্ৰতিসৰণ কি হয়? যেতিয়া পোহৰ এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ যায়, মানে এটা পাতল মিডিয়ামৰ পৰা এটা ডাঠ মিডিয়ামলৈ বা এটা ডাঠ মিডিয়ামৰ পৰা এটা পাতল মিডিয়ামলৈ যায়, পোহৰে তেতিয়া নিজৰ গতিপথৰ দিশ বদলায়। তাকে পোহৰৰ প্ৰতিসৰণ বুলি কয়। তলৰ ভিডিঅ'ত আমি বঢ়িয়াকৈ চাব পাৰিম পোহৰৰ প্ৰতিফলন কি হয়। ইয়াতে আমি দেখিছোঁ 3টা লেজাৰ লাইট এখন সমতল দাপোনৰ ওপৰত 3টা লেজাৰ লাইটে পোহৰ পেলাইছে। আৰু তোমালোকে দেখিছা চবেই, এইকেইটা দাপোনখনত ঠেকা খাই আকৌ ঘূৰি আহিছে। এইটো হৈছে পোহৰৰ প্ৰতিফলন। আৰু ছেকেণ্ডলি এতিয়া আমি চাম পোহৰৰ প্ৰতিসৰণ কি হয়। এতিয়া দেখিছা এটা গ্লাছৰ টুকুৰা আছে, ডাঠ, বহুত ডাঠ হয়। তাৰ মাজেৰে আমি পোহৰ পাৰ কৰি পঠাইছোঁ। প্ৰথম অৱস্থাত একো দেখা নাই এটা পৰিৱৰ্তন, কিন্তু যেতিয়া এইটো এটা এংগুল ক্ৰিয়েট কৰিছোঁ, দেখিছোঁ পোহৰ যিটো ৰেখাত গৈ আছে গ্লাছৰ টুকুৰাটোত সোমাই তাৰ দিশ চেঞ্জ কৰিছে। দেন যেতিয়া আকৌ গ্লাছৰ টুকুৰাটোৰ পৰা ওলাই গৈছে, সি নিজৰ দিশ চেঞ্জ কৰি লৈছে। তাৰমানে এয়াৰটো হৈছে এটা লাইট মিডিয়াম, মানে পাতল মিডিয়াম হয়, আৰু গ্লাছৰ টুকুৰাটো হৈছে ডাঠ মিডিয়াম। যেতিয়া পাতল মিডিয়ামৰ পৰা ডাঠ মিডিয়ামলৈ গৈছে, পোহৰে নিজৰ ডিৰেকশ্যন চেঞ্জ কৰিছে। এণ্ড যেতিয়া গ্লাছৰ টুকুৰাটোৰ পৰা আকৌ ওলাই আহিছে পোহৰ, মানে তোমালোকে যদি চোৱা গ্লাছৰ টুকুৰাটো হৈছে ডাঠ মিডিয়াম, এয়াৰটো হৈছে পাতল মিডিয়াম, তেতিয়া আকৌ পোহৰে নিজৰ দিশ সলনি কৰিছে। চ' নেক্সট টপিকটো হৈছে পোহৰৰ অপৱৰ্তন। পোহৰৰ অপৱৰ্তন হৈছে কি? পোহৰ যেতিয়া এটা সৰল পথেদি গতি কৰি থাকে, ঠিক আছে, তাতে যদি সৰু ফুটা থাকে বা কিবা এটা বাধা থাকে, পোহৰে নিজৰ গতিপথ অলপ সময়ৰ কাৰণে চেঞ্জ কৰি আকৌ নিজৰ গতিপথত আহি যায়। গতিকে পোহৰৰ গতিপথত যদি এটা সৰু ফুটা বা বাধা থাকে, তেন্তে পোহৰ চিধা নগৈ বেকা হৈ গতি কৰে। ইয়াকে পোহৰৰ অপৱৰ্তন বুলি কয়। একদম চিম্পুল বস্তু হয়, ইয়াতে মানে একো ৰকেট চায়েন্স নাই জানিবলৈ। সহজ উদাহৰণটো হৈছে দুৱাৰৰ সৰু ফাঁকেৰে, আমাৰ ঘৰৰ দৰ্জাৰ যেতিয়া ফাঁকেৰে পোহৰ সোমোৱা দেখা যায়, সি চিধা নাযায়, অলপ বেকা হৈ চাৰিওফালে পোহৰটো বিয়পি পৰে। আমি তলত ভিডিঅ'টোত চাব পাৰোঁ এইটো। এই ভিডিঅ'টোত তোমালোকে দেখিছা দৰ্জাখনত এটা সৰু ফাঁক আছে, ফাঁকৰ মাজেৰে পোহৰ বাহিৰৰ ফালৰ পৰা পোহৰটো সোমাই আহিছে। কিন্তু কথাটো হৈছিলে কি, পোহৰ যদি সৰল পথেৰে মানে লিনিয়াৰ পথেৰে গতি কৰে, তেনেহ'লে পোহৰটো যিটো পথেৰে সোমাই আহিছিলে সেই পথেৰে যাব লাগিছিলে। কিন্তু তোমালোকে দেখিছা পোহৰটো বাহিৰত আহি বহল হৈ গৈছে ক্ৰমান্বয়ে। তাৰ মিনিংটো হৈছে কি, পোহৰে মানে পথটো দেখি নিজে নিজৰ গতিপথটো চেঞ্জ কৰি লৈছে। ইয়াতে 2টা বস্তু গম পাব পাৰি। প্ৰথম কথাটো হৈছে পোহৰে সৰলৰৈখিক পথেৰে গতি নকৰে। নট অনলি আগতে মানে বিজ্ঞানীসকলৰ বহুত বিভ্ৰান্ত হৈছিল, কাৰণ আগতে কৈ আছিল যে পোহৰ হৈছে তৰংগ। এছাম বিজ্ঞানীয়ে কৈছিলে পোহৰ হৈছে তৰংগ, কিন্তু অপৱৰ্তনে বুজাই দিয়ে পোহৰটো তৰংগ হয়, কিন্তু ফটো ইলেক্ট্ৰিক প্ৰভাৱটো বুজাব নোৱাৰে। কিছুমান বিজ্ঞানীয়ে কৈছিলে পোহৰৰ এবিধ কণা হয়, কিন্তু পোহৰ যদি কণা হয়, ফটো ইলেক্ট্ৰিক প্ৰভাৱটো বুজাব পাৰে, কিন্তু অপৱৰ্তনটো বুজাব নোৱাৰে। মানে লাষ্টত গৈ কথাটো এনেকুৱা হ'ল,
কণা বুলি ক'লেও সমস্যা হয়, তৰংগ বুলি ক'লেও সমস্যা হয়। চ' লাষ্টত এইটোৱে গম পোৱা গ'ল, পোহৰ কেৱল তৰংগই নহয়, কেৱল কণাও নহয়। পোহৰ দুটা ৰূপ আছে। যেতিয়া গতি কৰে সি তৰংগৰ দৰে আচৰণ কৰে, তাৰ অপৱৰ্তন হয়। আৰু যেতিয়া এই বস্তুৰ লগত খুন্দা খায় সি কণাৰ দৰে আচৰণ কৰে, মানে যেতিয়া ক'ৰবাত সি খুন্দা খায় সি কণাৰ দৰে আচৰণ কৰে। তাকে ফটো ইলেক্ট্ৰিক প্ৰভাৱ বুলি কয়। যদি তোমালোকে বুজি পোৱা নাই মোক তলত কমেণ্ট কৰি জনাব পাৰা কি বস্তুত বুজি পোৱা নাই, ঠিক আছে। নেক্সটটো হৈছে পোহৰৰ প্ৰতিফলন। প্ৰতিফলন মানে আমি কি বুজি পাওঁ? প্ৰতিফলন একদম চিম্পুল কথা হয়। ক'ৰবাত কিবা এটা বস্তুৱে খুন্দা খাই উভতি অহাটোকে প্ৰতিফলন বুলি কয়। যেনেকৈ প্ৰতিফলন মানে কি? তোমাৰ কামৰ প্ৰতিফলন, তুমি কৰা কামৰ প্ৰতিফলন হ'ব বুলি কয় আমাৰ ঘৰত। মানে তুমি যদি বেয়া কাম কৰিছা ভৱিষ্যতে তাৰ প্ৰতিফলন হ'ব। পোহৰো তেনেকুৱা ছেইম বস্তু হয়। প্ৰতিফলন হৈছে পোহৰ মসৃণ পৃষ্ঠত পৰি একে মাধ্যমলৈ উভতি অহাটোকে পোহৰৰ প্ৰতিফলন বুলি কয়। ইয়াতে দুটা নিয়ম আছে, ঠিক আছে। প্ৰথমটো হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। আপতন কোণ মানে হৈছে পোহৰ যিটো কোণেৰে গতি কৰে, আৰু প্ৰতিফলন কোণ হৈছে পোহৰে খুন্দা খাই যিটো কোণেৰে উভতি আহে। দুইটা সদায় সমান হ'ব। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে, ঠিক আছে। আমি তলত থকা ভিডিঅ'টোত চাব পাৰোঁ, ছাইডত থকা ভিডিঅ'টোত চোৱা। এটা লেজাৰ বিম মাৰি দিছে, লেজাৰ বিমটোৱে পোহৰ গ্লাছখনত খুন্দা খাই সি ইফালে গতি কৰিছে, বিপৰীত দিশত গতি কৰিছে, ঠিক আছে। আৰু তাতে যদি আমি কওঁ অভিলম্ব কি হয়, মাজত থকা ৰঙা লেজাৰ লাইটটো হৈছে অভিলম্ব হয়। তোমালোকে ভালকৈ চোৱা ভিডিঅ'টো, বুজি পাবা তেতিয়া। যদি এইটো কোণ 90 ডিগ্ৰী হয় অভিলম্বৰ পৰা, ছাইডৰ কোণটো 90 ডিগ্ৰী হ'ব, ঠিক আছে। তো আপতন কোণ আৰু প্ৰতিফলন কোণ I = R, বুজি পাইছা ন তোমালোকে? ফ'কাছটো হৈছে সমান্তৰাল ৰশ্মি লগ হোৱা বিন্দু। ফ'কাছ দৈৰ্ঘ্য F। তোমালোকে যদি চিম্পলি ভাবা, ফ'কাছটো হৈছে কি, ভাঁজকেন্দ্ৰ আৰু মেৰুৰ একদম মাজৰ বস্তুটো হৈছে ফ'কাছ কেন্দ্ৰ, ঠিক আছে। F = R/2। Rটো হৈছে কি, C আৰু P মাজৰ ডিষ্টেঞ্চটো হয়, ঠিক আছে। মুখ্য অক্ষ, অক্ষ মানে কি, ৰেখা হয় ন। P আৰু C মাজেৰে যোৱা ৰেখা মানে ভাঁজকেন্দ্ৰ আৰু পলৰ মাজেৰে যোৱা ৰেখাডালক, মানে বৃত্তটোৰ ব্যাসডালকে মুখ্য অক্ষ বুলি কয়। তোমালোকে ছাইডত দেখিবা উত্তল দাপোন আৰু অৱতল দাপোন। উত্তল দাপোনৰ বাহিৰ ফালে চিকমিকিয়া, মানে যিফালে ৰিফ্লেকশ্যন হয়, উত্তল দাপোনৰ এইটো বাহিৰ ফালে থাকে আৰু অৱতল দাপোনৰ ভিতৰৰ ফালে থাকে। চ' নেক্সট টপিকটো হৈছে ৰশ্মি চিত্ৰৰ সহায়ত গোলাকাৰ দাপোনত প্ৰতিবিম্ব গঠন। একদম চিম্পুল কথা। ইয়াতে দুটামান একদম থাম ৰুল আছে, সেইকেইটা ফ'ল' কৰিলে তোমালোকে চব বুজি পাবা। মূল কথাটো হৈছে কি, ৰশ্মি চিত্ৰ কিয় লাগে আমাক, কিয় লাগে কোৱাচোন তোমালোকে? গোলাকাৰ দাপোনত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি জানিবলৈ ৰশ্মি চিত্ৰ অঁকা হয়, ঠিক আছে। নিয়মটো হৈছে কি, যিকোনো বিন্দুৰ পৰা অহা অসংখ্য ৰশ্মিৰ ভিতৰত যদি আমি মাত্ৰ 2ডাল ৰশ্মি অংকন কৰোঁ তেতিয়াহ'লে আমি প্ৰতিবিম্বৰ অৱস্থান গম পাম, ঠিক আছে। ৰশ্মি চিত্ৰ আঁকিবলৈ 4টা মূল নিয়ম। নিয়ম 1, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি। অৱতল দাপোনৰ ক্ষেত্ৰত কি হ'ব, প্ৰতিফলিত হৈ মুখ্য ফ'কাছ Fৰ মাজেৰে যায়। এইটো আমি ছাইডৰ ছবিটোত চাব পাৰোঁ। মুখ্য অক্ষৰ মাজেৰে যিডাল সমান্তৰালকৈ যিডাল পোহৰ ৰশ্মি আহিছে, সি প্ৰতিফলিত হৈ কোনফালে গৈছে, ফ'কাছৰ মাজেৰে গুচি গৈছে। এইটো হৈছে ৰুল নাম্বাৰ 1 অৱতল দাপোনৰ ক্ষেত্ৰত। উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব, প্ৰতিফলিত হৈ এনেকুৱা লাগে যেন ফ'কাছ Fৰ পৰা, পোহৰ ৰশ্মিটো যেন ফ'কাছ Fৰ পৰা আহিছে, ঠিক আছে। তোমালোকে দেখিছা, সি মানে একচুৱেলি ৰিফ্লেক্ট হৈ বাহিৰৰ ফালে গুচি যাব, কিন্তু এনেকুৱা লাগিব ফ'কাছৰ মাজেৰে আহিছে। যদি আমি ৰেখাডাল পিছফালে ভালকৈ টানো, সি ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। নিয়ম নম্বৰ 2, ফ'কাছ Fৰ মাজেৰে যোৱা ৰশ্মি অৱতল দাপোনৰ ক্ষেত্ৰত কি হয়, প্ৰতিফলিত হৈ মুখ্য অক্ষৰ সমান্তৰাল হয়। আমি চিত্ৰটো চালে ভালকৈ গম পাম। 10.4টো যদি চাওঁ, ফ'কাছৰ মাজেৰে এডাল পোহৰ ৰশ্মি আহিছে, সি ৰিফ্লেকশ্যন হৈ মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি গৈছে, ঠিক আছে। উত্তল দাপোনৰ ক্ষেত্ৰত কি হয়, ফ'কাছৰ ফালে যোৱা ৰশ্মি প্ৰতিফলিত হৈ সমান্তৰাল হয়। তোমালোকে দেখিছা, এইটো মানে ফ'কাছৰ ছাইডত গৈ আছে, এইটো এটা ইমাজিনেৰী লাইন হয়। আমি ভাবিছোঁ ফ'কাছত গৈ কাটিব পোহৰ ৰশ্মিডালে, আৰু কটাৰ আগে আগে সি ৰিফ্লেক্ট হৈ মুখ্য অক্ষৰ সমান্তৰাল হৈ গুচি গৈছে।
নিয়ম নম্বৰ 3 ভাস্কেন্দ্ৰ চিৰ মাজে যোৱা পোহৰ ৰশ্মি অৱতল আৰু উত্তল দাপোন দুইটাতে হয় দুইটাতে ৰাশিডাল একে পথে উভতি আহে কাৰণ ই অবিলম্ব দিশেৰে পাৰ হৈ যায় অ'কে নিয়ম নম্বৰ 4 মেৰুপিঠ হেলনীয়াকৈ পৰাৰ পোহৰ ৰশ্মি উত্তল আৰু অৱতল দাপোনৰ কাৰণে চেমেই হয় প্ৰতিফলনৰ নিয়ম মানে আপতন কোণ আৰু প্ৰতিফলন কোণ মানে সদায় মনত ৰাখিবা আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয় ঠিক আছে এতিয়া তোমালোকে দেখিবা মই